có gương sập sầm thật luôn lên. Good morning, ৰাইজসকল। এদিনা 15 আগষ্টত অপলোডিং কৰি গাড়ীটো বহুত লেতেৰা হৈ আছিলে। এতিয়া আমি গাড়ীটো ৱাছ কৰিব গৈ আছোঁ। ৱাছ মানে কি আমিও গাড়ীটো চাই একদম অৱস্থা বেয়া হৈ গৈছে। এইটো বহুত লেতেৰা হৈ আছিলে চাওক একদমবাৰে আজি অলপ আমিও গা চা ধুম গাড়ীও ধুম একদম মজাকৈ ফ্ৰেছ হয় তাৰপিছত আপোনাৰ লগত গৈ কিনে আলোচনা কৰিম। ফিল আহিছে না জায়গাটো তো ৰাইজসকল জায়গাটো চাওক কৰা খেতি পথাৰ গ্ৰীণ গ্ৰীণ একদম বাৰে মজা তো মোৰ 15 আগষ্টৰ ৰাইডটো আপোনালোকেতো ভালেই পাইছে চাগে অলপ ভাল হ'লে একদম মানে লাইক শ্বেয়াৰ কৰি দিবি আৰু মই আজি ৰাইড কোনো প্লেনিং নাছিল মানে ভিডিঅ'টো মই এডিট কৰি আছিলোঁ মোৰ 15 আগষ্টৰ চিৰিজটো এডিট কৰি এটা আইডিয়া আহি গ'ল গাড়ীটোতো বহুত লেতেৰা হৈ আছে পুৰা একদম পাৰে বগা হৈছে মোৰ গাড়ীটো এদিনা অপলোডিং কৰি ভূটান চিৰিজটো আপোনালোকে দেখাব পা তো ভাবিছোঁ গাড়ীটো ৱাছ কৰিব লাগিছিল তো ফট কৰি মাথাত বাতি জ্বলি গ'ল যে চুচকিলত যাওঁ মই গা ধুম বতৰটো ইমান গৰম এতিয়া গাড়ীটো ধুম আমিও গা চা ধুম তাৰপিছত ভাত খাব যাম তাৰপিছত আকৌ আৰু বেলেগ জেগাত যাব লগা আছে মই আপোনালোকক দেখুৱাম ধান পটাৰ পুৰা নীলা নীলা একদম বাৰে ফিল আহি যায় এইটো কি ধান বুলি কৈছিল বৰা ধান না কি ধান একদম পুৰা চেণ্টটো আহি আৰু এটা কথা বোকা মাটিৰ যোনটো চেণ্ট গন্ধ এইটো আহিলে একদম ফ্ৰেছ ফিল আহি বুজিছা এতিয়া আৰু গৈ থাকোঁ আমাৰ ডেষ্টিনেশ্যনটো আহি পোৱা নাই অলপ ফষ্টে তই হেণ্ডচাম লাগিছে বে আপোনালোকে চাই থাকক গাড়ী চলা আইয়া তই গাড়ী চলাও ৱাও এইটো জাগাত যদি ড্ৰোন পালে কি মজা ভিউ আহিলে না বাবা কিন্তু উপায় নাই দুখীয়া মানুহ ল'ব নোৱাৰে দিনত 5,000 কৰি কামাই থাকা লাহে ল'ব লাগিব এতিয়া ড্ৰোন EMI ল'ম বুলি ভাবি আছোঁ আমাৰতো মিডিল ক্লাছ EMI জিন্দাবাদ নে কি কয় ব্ৰাছ চাছ লৈ ল'লোঁ এতিয়া গাড়ী ধুব যাম গাড়ী ৱাছ কৰিম গাড়ী ৱাছ পুৰা একবাৰেই বিশ্বকৰ্মাৰ কাৰণে ঠিক ঠিকা हेलो मा खबर फैदो सुसकिदाव बेंथलाव फैगोरदां बेंथलाव बाजाराव सेम्पु लांफैदां ब्रास सेम्पु जोंलाय अबाव जादों फै ओरैनो फै थाबायना फैब्रा बे खाथि লগনে फैना हाला नों गाजालि मानसि तो মোক এনেকুৱা লাগি আছে সাধু নিচিনা লাগি আছে না বম বলে চব চলে অকল কক খাই আছোঁ আমিতো মদ মাংস একো নাখাওঁ একদম চিধা মানুহ ককে খাই আছোঁ গাড়ী গা ধুম তাৰপিছত আমিও গা ধুম না কি পৰঠা লৈছোঁ পৰঠাটো লৈ ল'ম ৰ আহি পালোঁ জাগাটো পানীটো চাই লওক কি মজা অলপ পিছত আৰু দেখুৱাই ল'ম ৰ মই লুংগিটো পিন্ধি লওঁ এতিয়া গা চাৰি ধুই ল'ম আমাৰ ল'ৰা মানুহৰ ইমান ড্ৰেছ চেঞ্চ নাই যিকোনো গাড়ীটো চকচকাত থাকিব লাগে হিচাপত এইটোৱে মেইন 15 আগষ্টত গৈ কিনে গাড়ীটো চাওক বহুত লেতেৰা হৈ আছে এতিয়া গাড়ীটো ধুম তাৰপিছত গা ধুম এইটো লৈ লওক আমিও গা ধুম তো গাড়ী চাফা কৰা হৈ গ'ল চাওক গাড়ীটো কি চমচমা জ্বলি আছে এতিয়াহে ৱাও সেক্সি কি মজা বঢ়িয়া গাড়ীত চমচমালোঁ এতিয়া আমি গা চা ধুম গাড়ীটো মই ৰ'দত গাড়ীটো ৰ'দত থ'ব লাগিব অলপ কোনখিনিত থ'ম আমাৰ থ হ'ব গাড়ী মজা একদম ব্লেক বিউটি লাগিছে গাড়ীটো এতিয়া গা চা ধুম ঘৰত যাম খানা পিনা খাই আকৌ এটা জাগাত যাব লগা আছে মই ধৰম পত্নীক আনিবা আপোনালোকেও দেখা পাব
কই কিমান নোৱাৰে ঐ দিয়াইছি এই এটা বাবা কোৱাটো ফিল আহিছে পুৰা গাড়ী চাড়ী ধুলো আমি এতিয়া অলপ পিছত যাম গা চা ধুই ভাত পানী খাম তাৰপিছত মোৰ চলাবিলাক আছিলে তাৰপিছত মই ধৰম পণ্ডিং আনিব যাম গা ধুই ভাল লাগিল ঠাণ্ডা গাড়ী চাড়ী ধুলো কাৰণ আমাৰ 15 আগষ্টৰ ৰাইডটো বহুত লেতেৰা হৈছিল গাড়ীটো আপোনালোকে দেখা পাইছা जा भैया अरे उधर সেইটো কাৰণে বাবা সুইমিংটো শিকি ল'ব লাগে সি কেলা বহুত ভয় ভাতুৰা সুইমিং নাজানে সি এতিয়াও সুইমিংটো মাষ্ট শিকিব লাগে সেইকাৰণে সুইমিংটো মেন বুজা বাবা এই বাবা তই কিবা ক'ব নেকি টেষ্ট ডিলিট নহয় আজি দিম সেইকাৰণে সুইমিংটো শিকি লওক আপোনালোকেও নহ'লে আজিকালি ল'ৰা সুইমিংটো সেইটো কাৰণে শিকি ল'ব লাগে কাৰণ আজিকালি প্ৰাইভেট স্কুলত বেকাৰকৈ পইচা লৈ লয় জানে চুইমিঙৰ পিচ বোলে হয় নহয় উমুক পিচ বোলে পিচ নালাগে মোৰ লগত মই শিকাই দিম বুজা এতিয়া তো ৰাইছে গ'ল আমাৰ গাড়ী চাড়ী ৱাছ হৈ গ'ল গাড়ীটো চাওক কি চকা চমকাই আছে আৰু গা চাটো হৈ গ'ল এতিয়া ঘৰত যাম ঘৰত ভাত পানী খাই কিনে মই আৰু এটা জেগাত দেখুৱাম কাৰণ মই ধৰম পণ্ডিং আনিব যাব লাগে কি দেখুৱাম কৈ দিলোঁ ডাইৰেক্ট মই ধৰম পণ্ডিং আনিব যাব লাগে আৰু মোৰ লাষ্ট ভিডিঅ'ত এটা মই আপোনালোকৰ লোকেল ফিছ কিনিব গৈছিলোঁ সেইটো জেগাত সোমাম বুলি কৈ আছে সোমাই নোসোমাই চাওঁ মই এতিয়া ঘৰত যাওঁ ভাত পানী খাই কিনে ওলাই যাম আপোনালোকৰ কথা পাতিম চাই থাকক চলো চলো তো ৰাইজসকল গাড়ী চাড়ী ধুই একদম বাৰে ফ্ৰেছ হৈ আহিলোঁ চাওক একো চেঞ্জ কৰা নাই কালি এতিয়া চলা পিন্ধিছোঁ ডাইৰেক্ট আহিলোঁ গাড়ীটো কিন্তু চকচকা হৈছে গাড়ীটো চলাই মজা লাগিছে চেঞ্জ পে কৰিলোঁ তাৰপিছত ঘৰত সোমাই খানা পিনা খাই চলা পিন্ধি ওলাই আহিলোঁ আকৌ এবাৰ এতিয়া যাম মোৰ মৰমত ধৰম পত্নীক আনিব যাওঁ ফোন কৰিলে মানে এই মাত্ৰ জাষ্ট ফোন কৰিলে আহিব দিলে এতিয়া যাওঁ এতিয়া আগুৱাই থাকোঁ না কি কয় বলক আৰু বেছি দূৰ নাই আহি পালোঁ আৰু জাগাটো কিন্তু যোনে যোনে নেচাৰ লাভাৰ একদম পালে গাঁৱৰ কোনটো মাহল মা কচম কি মজা বে আৰু এতিয়া চাৰিওফালে পৰ্দাটো ধান গাড়িছে যিটো মাহল একদম নীলা নীলা একদম কালাৰটো মজা আহিছে আজি ভাল লাগিছে ৰাইট বুলি নকওঁ জাষ্ট এটা সৰু আপোনালোকে জানাই ধৰম পত্নীক ল'ব যাওঁ চাওক না জাগাটো পুৰা গ্ৰীণ গাঁৱৰ মাহলটোৱে বেলেগ জানা একদম বাৰে মনটো আজি বহুত ফ্ৰেছ ফিল আহি আছে আৰু 5-6 কিলোমিটাৰ মান পাবই আৰু কাৰণ অকলে মানুহ কেমেৰা ধৰিবলৈ বহুত অসুবিধা হয় সেইটো কাৰণে যিমান পাৰোঁ লাহে ফুটেজটো লৈ আছোঁ কাৰণ বাইকহে স্কুটি হ'লে বেলেগ কথা বাইকতে একফালে ক্লাছ একফালে এক্সিলেটাৰ একদমবাৰে কেমেৰা ধৰিবলৈ অলপ অসুবিধা হয় তথাপিও লৈ আছোঁ আৰু যিমানখিনি পাৰোঁ আৰু আগুৱাওঁ আৰু ভাল ফুটেজ দেখুৱাম আপোনালোকক গৈ থাকক মোৰ লগত বলক তো আহি পালোঁ ইয়াকে উঠালোঁ এইটো চাওক হাই কৰোঁতে এতিয়া ঘৰত যাম চিধা ৰাতিটো হৈ গ'ল আজি দিনটো বহুত এডভেঞ্চাৰ হৈ গ'ল ये बैग में मेरा घर का संपत्ति है पूरा भर्ती এতিয়া আমি গৈ আছোঁ ৰাস্তাত ভিতৰি ৰাস্তা দি আনিছে তো আমি এইটো ৰেষ্টুৰেণ্টত আহিছে এইটো ৰেষ্টুৰেণ্টত একচুৱেলি গ্ৰেণ্ড ভেলী ফেমিলি ধাবা এণ্ড ৰেষ্টুৰেণ্ট ইয়াতে আমি অলপ চাহ আৰু পকৰা খাই যাওঁ এতিয়া চাহ পানী খাই যাওঁ গধূলি সময় হৈ গ'ল এইবোলে খুৱাব চাহ পকৰা এইটো মই লৈ অহাৰ কাৰণে অলপ খৰচা পানীটো দিব লাগিব এই খুৱাব মই চাহ খাওঁ ব্লেক কবি খাম বুলি কৈ আছিলে জানাই আমিতো গাঁৱলীয়া ষ্টাইল পাৰ্লি নিমখ চাহে খাওঁ একদম মানে
জাগাটো বেয়া নহয় মই প্ৰথমবাৰ সোমাইছোঁ এইটো জাগাত এইটো ৰাস্তাতে বহুতবাৰ গৈ থাকোঁ তথাপিও সোমোৱা নহয় আজি সোমালোঁ চাহ খাই যাওঁ আৰু আজিৰ দিনটোৰ ভিডিঅ' আপোনালোকে কেনে লাগিলে ভাল লাগিলে অলপ কমেণ্ট দিব বেয়া লাগিলেও কমেণ্ট দিবা মুঠতে কমেণ্ট দিবা আৰু আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি দি দিওঁ কাৰণ সময় হৈ গ'ল আৰু বতৰটো অলপ এন্ধাৰো হৈ গ'ল বেছি এন্ধাৰ হৈ গ'লে কেমেৰাটো ইমান ভাল নহয় লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব তেতিয়ালৈকে পিছ